প্রথম কোশ্চিন, মোগল সম্রাট আকবরে প্রবর্তন করা ধর্মটোর নাম কি? ইয়ার উত্তর হল দিন ই ইলাহি। নেক্সট কোশ্চিন, কোনজন মোগল সম্রাটে জিজিয়া কর উঠাই দিছিল? ইয়ার উত্তর হল আকবরে। নেক্সট কোশ্চিন, নূরজাহানের আসল নাম কি? ইয়ার উত্তর হল মেহরুনিচ্ছা। নেক্সট কোশ্চিন, জাহাঙ্গীরে কোনজন শিখ গুরুক মৃত্যুদণ্ড দিছিল? ইয়ার উত্তর হল পঞ্চম শিখ গুরু অর্জুন সিংহক। নেক্সট কোশ্চিন, শৰাইঘাটৰ যুদ্ধত মোগল সেনাপতি কোন আছিল? ইয়াৰ উত্তৰ হল ৰামসিংহ। নেক্সট কোশ্চিন, মিৰ্জুমলাৰ অসম আক্ৰমণৰ সময়ত অসমৰ ৰজা কোন আছিল? ইয়াৰ উত্তৰ হল জয়ধ্বজ সিংহ। নেক্সট কোশ্চিন, কোনজন সম্ৰাটে বৃদ্ধ পিতৃক বন্দীশালত থৈ সিংহাসনত উঠিছিল? ইয়াৰ উত্তৰ হল ঔৰংগজেব। নেক্সট কোশ্চিন, শিৱাজীৰ অভিভাৱক কোন আছিল? ইয়াৰ উত্তৰ হল দাদাজী কোণ্ডদেৱ। নেক্সট কোশ্চিন, শিৱাজীয়ে কাক বাঘনগৰে হত্যা কৰিছিল? ইয়াৰ উত্তৰ হল আফজল খাক। নেক্সট কোশ্চিন, ৰাজস্থানৰ ইতিহাস নামৰ গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ উত্তৰ হল ঐতিহাসিক টৰ্ডে। নেক্সট কোশ্চিন, পাটচানামা কি? ইয়াৰ উত্তৰ হল দিল্লীৰ চুলতান আৰু মোগলসকলৰ বিষয়ে লিখা বুৰঞ্জী বা ইতিহাস। নেক্সট কোশ্চিন, ফৰাচী পৰিব্ৰাজক বাৰ্নিয়াৰে কাৰ দিনত ভাৰতলৈ আহিছিল? ইয়াৰ উত্তৰ হল সম্ৰাট শ্বাহজাহানৰ দিনত। নেক্সট কোশ্চিন, শ্বেৰ শ্বাহৰ সমাধি ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হল বিহাৰৰ চাচাৰামত। নেক্সট কোশ্চিন, ৰাজা ধোডৰমল কোন আছিল? ইয়াৰ উত্তৰ হল আকবৰৰ বিত্তীয় মন্ত্ৰী। নেক্সট কোশ্চিন, আলমগীৰ নামা কোনে লিখিছিল? ইয়াৰ উত্তৰ হল মিৰ্জা মহম্মদ কাজিয়ে। নেক্সট কোশ্চিন, মধ্যযুগত দক্ষিণাটত আটাইতকৈ শক্তিশালী সাম্ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ উত্তৰ হল চোলসকলে। নেক্সট কোশ্চিন, খ্ৰীষ্টীয় সপ্তম শতিকাত আৰবত ঘটা যুগান্তকাৰী ঘটনাটো কি আছিল? ইয়াৰ উত্তৰ হল ইছলাম ধৰ্মৰ আৱিৰ্ভাৱ। নেক্সট কোশ্চিন, হজৰত মহম্মদৰ জন্ম ক'ত হৈছিল? ইয়াৰ উত্তৰ হল মক্কাত 570 খ্ৰীষ্টাব্দত। নেক্সট কোশ্চিন, হিন্দুৰ ৰজা দাহিৰক কোনে পৰাজিত কৰিছিল? ইয়াৰ উত্তৰ হল মহম্মদ বিন কাছিমে। নেক্সট কোশ্চিন, চুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হল 17 বাৰ। নেক্সট কোশ্চিন, চুলতান মাহমুদৰ লগত ভাৰতলৈ অহা প্ৰসিদ্ধ পণ্ডিতজনৰ নাম কি? ইয়াৰ উত্তৰ হল আল বেৰুনিয়ে। নেক্সট কোশ্চিন, কিতাবুল হিন্দ কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হল আল বেৰুনিয়ে। নেক্সট কোশ্চিন, শাহনামা কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হল ফিৰদৌসী। নেক্সট কোশ্চিন, গজনীৰ চুলতান মাহমুদৰ ৰাজসভাত কোনজন পণ্ডিতে সংস্কৃত ভাষা অধ্যয়ন কৰিছিল? ইয়াৰ উত্তৰ হল আল বেৰুনিয়ে। নেক্সট কোশ্চিন, গুজৰাটৰ সোমনাথ মন্দিৰত কোনে আক্ৰমণ কৰিছিল? ইয়াৰ উত্তৰ হল চুলতান মাহমুদ।